অভয়পুৰৰ কাছাৰেপেটি তৃতীয় খণ্ডত আইনৰ তীব্ৰ খহনীয়া। পকী পথৰ দলং পৰিল মাজ নদীত। অভয়পুৰী উত্তৰ বিধানসভা সমষ্টিত কাছাৰেপেটি তৃতীয় খণ্ড গাঁৱত আৰম্ভ হৈছে আইনৰ তীব্ৰ গৰাখহনীয়া। দীৰ্ঘদিন ধৰি হৈ থকা খহনীয়াই অঞ্চলটোৰ ৰাইজৰ ঘৰ দুৱাৰ মাটি সম্পত্তি হেৰুৱাই সৰ্বহাৰা হৈ পৰিছে শতাধিক লোক। ইতিমধ্যে আইনৰ খহনীয়াই কাল ৰূপ ধাৰণ কৰি গাঁওখনৰ 7টা পৰিয়ালৰ ঘৰবাৰী সহ অধিকাংশ ভূমি জাহ গৈছে নৈৰ বুকুত। এইবেলিও কাছাৰেপেটি গাঁৱৰ অস্তিত্ব নোহোৱা হোৱাৰ লগতে শিক্ষানুষ্ঠান মছজিদ আদিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ আশংকা প্ৰকাশ কৰিছে নৈপৰীয়া ৰাইজে। গাঁওখনৰ মাজেদি যোৱা আমবাৰী বজাৰ বৰঘোলা দলং সংযোগী পকী পথৰ অধিকাংশই আইনৰ বুকুত জাহ যোৱাৰ উপৰিও কাঠৰ দলংখনো পৰিল নৈৰ মাজত। এতিয়ালৈকে চৰকাৰ তথা কোনো জনপ্ৰতিনিধিয়ে এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা হাতত লোৱা নাই। সেয়েহে চৰকাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু স্থানীয় বিধায়কক শীঘ্ৰে এই গৰাখহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট আই এক্সপ্ৰেছ। আজি কাছাৰেপেটি তৃতীয় খণ্ড গাঁৱৰ আই নদীৰ কবলত পৰি বহু মানুহ ক্ষতিগ্ৰস্ত হৈছে। বিগত ৰাতিটো আমি টোপনি নোযোৱাকৈ বৃষ্টিৰ মাজত ইমান কষ্টেৰে ঘৰ বাৰী ভাঙি ৰাস্তাত ৰাখিছোঁ। বিগত কেইবছৰমান আগৰ পৰাই এই আই নদীয়ে আমাৰ কাছাৰেপেটি গাঁওখনৰ বিস্তৰ ক্ষতিসাধন কৰিছে। চৰকাৰৰ তৰফৰ পৰা আমি ইয়াৰ কোনো ধৰণৰ প্ৰটেক্ট পোৱা নাই। আমি কাছাৰেপেটি গাঁৱৰ সকলো ৰাইজৰ হৈ চৰকাৰৰ ওচৰত আমি এটাই অনুৰোধ জনাওঁ, যাতে চৰকাৰে আমাৰ এই গাঁওখনৰ গৰাখহনীয়াৰ পৰা আমাক মুক্তি দিয়ে যেন, যাতে গৰাখহনীয়াৰ ভাল এটা বান্ধ দি আমাৰ সকলো ৰাইজৰ উপকাৰ সাধন কৰে যেন, এইখিনি আমাৰ চৰকাৰৰ ওচৰত আহ্বান। আমি কাছারেপেটি তৃতীয় খণ্ডর বাসিন্দা। আমার এই এলাকাটা বহুত দিন ধরে আই নদীর কবলে পড়ে আছে। হয়তো আমরা বহুত চেষ্টা করছি প্রশাসনের ফালের থেকেও আর পঞ্চায়েতের ফালে থেকেও আমরা চেষ্টা করছি, কিন্তু পঞ্চায়েতের ফালে থেকে আমগো কোনো সহায় করে নাই। আনকি উত্তর সমষ্টির বিধায়ক সাহেব আব্দুল বাতেন খন্দকারও এমএলএ হয়েছেন, তিনেরও কার্যকাল শেষে আসছে। আমরা বহুত দিন ধরে মাথা মেরে আছি, কিন্তু আমগো এই আই নদীর বান্ধা দেয় নাই। তার জন্য আজকে 4-5টা বছর ধরে এই জায়গাটিকে খুব আই নদীর কবলে পড়ছে। আজকে দেখেন আমাগো 6-7 ঘর বাড়ি নদীতে যা গেছে। তা আমরা এই কবলে থেকে বাঁচার জন্য কোনো প্রতিনিধি না আমি সরকারের ফালে থেকে যাতে কোনো সহায় পাই, তার জন্য আমরা এই কাছারেপেটির বাসিন্দার হয়ে আমি অনুরোধ করতেছি, যাতে আমগো এই আই নদীর এই গরাখহনীয়াখিনি রোধ করার জন্য আমগো সাহায্য আগবাড়ায়, আর আমরা যাতে এই আজকের এই যে অবস্থা হয়েছে এই অবস্থা থেকে যাতে আমরা বাঁচতে পারি, যাতে বিগত আগন্তুক দিনে যাতে আরো কোনো ঘর বাড়ি না ভাঙে, এইখানি করার জন্য আমি সরকারের কাছে আহ্বান জানাই। আর আমার রাজ্যের ফালে থেকেও বিনম্রভাবে অনুরোধ করি, এখন আমাদের পঞ্চায়েত নাই, সরকারের ফালে থেকে আমাকে কাম করা লাগবে। আর জেলার বা মহকুমাধিপতি স্যারে যাতে অনতি বিলম্বে আসে আমগো এই এলাকাটা পরিভ্রমণ করে কিবা একটা ব্যবস্থা করে দেওয়ার জন্য আমি আহ্বান করছি।